আমাৰ ফালৰ পৰা সকলোকে ভোগালী বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অসমীয়া নৱবৰ্ষ যাতে সকলোৱে সুখ শান্তি কঢ়িয়াই আনক জীৱনটোলৈ। গুড ইভিনিং গাইজ। আজি বিহু বতৰ, ভোগালী বিহু বুলি, কাইলৈ উৰুকা মানে, সেইবুলি আমি ওলাই গ'লোঁ বিহু বজাৰ কৰিম বুলি। তাকে প্ৰথম গ'লোঁ চিৰা কুটাবলৈ। খালি চালোঁ কি ইমানেই ভিৰ নহয়, টাউনখনত সোমাব নোৱাৰি আৰু এতিয়া টাউনত ভিৰতে গাড়ী যাবই পৰা নাই। তেতিয়া মই নবৌ চব ওলাই গ'লোঁ। এয়া ট্ৰেফিক জামত ফচিলোঁ। অলপ দেৰি ৰখি ফাইনেলি আমি পালোঁগৈ যেনিবা। তাৰপিছতে ল'লে নবৌয়ে গৰম কাপোৰ, সৰু টিকলিলে পিয়াকিলে কাপোৰ ল'লে। তাৰপিছত মই ল'লোঁ আৰু এটা দুটাকৈ দেখুৱাব নহ'লে। তাৰপিছত এয়া আহিলোঁ, ৰাতিয়ে হ'ল আৰু এয়া আহি ইমানেই ভিৰ। তাৰপিছত ঘৰৰ বজাৰ বুলি অলপমান বস্তু কঢ়িয়ালে, কাইলৈ উৰুকা বুলি তাই মোলে খঙত চাই আছিলে। তাৰপিছত মই ক'লত আকৌ হাঁহি দিছে বুলি ভিডিঅ' বনাই আছোঁ, হাঁহি দি তাই হাঁহি দিছে। তাৰপৰা পাচলি বজাৰত সোমালোগৈ। ইমান জুই চাই দাম বিহু বুলি আৰু ইহঁতি বেছিয়ে দাম কৈছে, হ'লেও ল'লোঁ আৰু অলপ চলপ। ওলাব নোৱাৰিলোঁ, ইমান ভিৰ নহয়। তাতে মানে ৰাস্তাটো সৰু, তাতে গাড়ীখন ভৰাই দিলে। এতিয়া ভিৰত যাব পৰা নাই। কমেও 1.5 ঘণ্টামান আমি পাৰ হওঁতেনে লাগিছে আৰু যোৰহাটৰ মাছৰ পাচলি বজাৰ। তাৰপিছত ভাগৰ লাগি মাথা বিষালে, চাহকণ খাই ল'লোঁ। চাহটো মেইন, চাহকণ খাইনো কি কৰিম, ইমান দেৰি আহিলোঁ, ভোকটো লাগিছেই, কিবা এটা নোখোৱাকৈ থাকিব নোৱাৰি ন। তেও চাওমিন খালোঁ। এয়া অলপ দেৰি ৰ'লোঁ, ফূৰ্তি কৰিলোঁ। তাৰপিছত দেখিলোঁ এইটো ঠাণ্ডাত কুকুৰটো ইমান আমনিকে হৈ আছে ভোকতে, খাবলৈ কিবা কিবি তাকো দিলোঁ। খাই বহুত ভাল পাইছে। ফাইনেলি ঘৰত আহি পালোঁহি, বহুত ভাগৰ লাগিছে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব।